হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, এইখন দেখিছেনে? মেখেলা মই নিজে চিলালোঁ জানে। আজিকালি যিহে দাম হৈছে, ব্লাউজেই হওক, মেখেলা এখন চিলালে, সাধাৰণ মেখেলা এখন চিলালে 80 টকা লয় আৰু ছাইড পটি যদি চাদৰ চিলাওঁ তেতিয়া 150 টকা লয়। মানে এখন চাদৰ মেখেলা চিলাব যাওঁতেই 200 টকাৰ ওপৰলৈ লয়। তাৰপাছত মই ভাবিলোঁ মেখেলাখন হাতেৰে চিলাওঁ, কিন্তু মই ঘৰতে মেচিন চিলাব নোৱাৰোঁ। মাহঁতৰ ঘৰত মেচিনো আছে বাৰু, কিন্তু মই হাতেৰে চিলালোঁ চিম্পলকৈ। প্ৰথমতে মানে ভাল ছাইডটোত মেখেলাখন এটা মূৰ চিলাই ল'লোঁ, তাৰপাছত উল্টা কৰি কিন্তু আকৌ ভিতৰৰ ছাইডটোতে চিলাই ল'লোঁ। ইমান ধুনীয়াকৈ চিলোৱা হৈছে দেখিছেনে? আৰু মোৰ ভিডিঅ'টো কিন্তু ৰাতিয়ে মই আজি ৰাতি চিলাইছিলোঁ দেই। তাৰপিছত ফলছৰ কাৰণে মই এক্সট্ৰা কাপোৰ কিনি আনিছিলোঁ। তাৰপিছত এই ফলছটো মই তেনেকৈ প্ৰথমতে লগাই ল'লোঁ এক চাইডে তলৰ পৰা লগাই আকৌ ওলোটা কৰি ল'লোঁ। ওলোটা কৰি আকৌ দুইখন মেখেলা যিহেতু মই জইন কৰি লৈছিলোঁ এটা ছাইডৰ মানে, তাৰপিছত ওপৰৰ পৰাও তেনেকৈ ধুনীয়াকৈ মেখেলা মানে ফলছটো লগাই ল'লোঁ। মই কিন্তু এইটো শাৰী ফলছ কিনা নাই, ডাইৰেক্ট মই কাপোৰ মানে এনেকৈ থান কাপোৰৰ পৰা পায় ন, কটনৰ, সেইবিলাক কাপোৰহে মই কিনি আনিছিলোঁ। আৰু বেছি দামো নহয়। সেই থান কাপোৰখনত যিখন লগাইছোঁ মেখেলাৰ কাৰণে 20 টকাতে পাই গৈছিলোঁ। ধুনীয়া জোখৰ মানে মেচিং গুলি আনিলোঁ, বেজি ঘৰতে মাহঁতৰ ঘৰত আছিলেই, আৰু এইখন মোৰ মেখেলা ৰেডি হৈ গ'ল।